আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ছোৱালী এজনী 10 বছৰ নতুবা আজিকালি সোনকালেও হয় মানে গাভৰু হোৱাৰ কথা কৈছো গাভৰু হোৱা বা ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছত এটা সমস্যাই দেখা দিয়ে সমস্যাটো হৈছে হালমইনা ওলাই নতুবা পিম্পলছ ওলাই আৰু এই প্ৰবলেমটোৱে ছোৱালী এজনীক খুব হীনমান্যতাত ভোগায় আজি মই এটা ভিডিঅ' লৈ আহিছো যে ভিডিঅ'টোত আপোনালোকক এটা সৰু দিহা যিটোৰ জৰিয়তে হালমইনাৰ দাগ নাইকিয়া কৰিব পাৰে আৰু পিম্পলছ নোহোৱা কৰে খুব সৰু ভিডিঅ'টো কিন্তু তাৰ ৰিজাল্টটো বিৰাট ভাল প্ৰথমতে মই আপোনালোকক দেখুৱাও এইটো দেখিছেনে এইটো হৈছে তুলসী পাতৰ গুৰি মই এইটো শুকুৱাই থৈছিলো তুলসী পাতখিনি যে ছিগি পেলাই ভালদৰে ধুই ৰ'দত শুকুৱাই মই এইটো গুৰি কৰি থৈছিলো আজি মই তুলসী সৈতে এটা সৰু ঘৰুৱা দিহা কৰিম আৰু যাৰ জৰিয়তে আপোনাৰ হালমইনা পিম্পলছৰ দাগ এই সকলো সমস্যা নাইকিয়া হ'ব আহক তেনেহলে ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে মই অলপ তুলসী শুকান পাতৰ গুৰি লৈছো গুৰি সলনি আপোনালোকে ফ্ৰেছ তুলসী পাতো ব্যৱহাৰ কৰিব পাৰে লগত লাগিব আমাক অলপ হালধি গুৰি সলনি আপোনালোকে কেঁচা হালধিৰ ৰসো ব্যৱহাৰ কৰিব পাৰে এতিয়া এটা সৰু বাউল লৈছো বাউলটোত মই গুৰি কৰি থোৱা তুলসী পাতৰ গুৰি তাৰে 3 চামুচ দি দিম এইদৰে গুৰি কৰি থোৱা তুলসী পাত আপোনালোকে চাহ বনাওতেও ব্যৱহাৰ কৰিব পাৰে এই তুলসী গুৰিয়ে আমাৰ শৰীৰৰ ইমিউনিটি বঢ়োৱাত বহুত সহায় কৰে লগতে 1 চামুচ হালধি গুৰি লৈছো আৰু তুলসী গুৰিখিনিৰ লগত দি দিছো তাৰ পিছত মই এড কৰিম গোলাপ জল এইটো ডাবৰ গোলাবৰী যিটো গোলাপ জল হয় সেইটো হয় তাৰ লিংকটো মই ডেসক্ৰিপচন বক্সত আপোনালোকৰ সুবিধাৰ বাবে দি দিম প্ৰথমতে 3 চামুচ এড কৰিছো আপোনালোকে অকনমান লৰাই চাব যদি পেষ্টটো বেছি শুকান যেন দেখে তেতিয়া হলে আৰু অলপ গোলাপ জল এড কৰিব ভিডিঅ'টোত দেখিছে মোৰ পেষ্টটো অকমান শুকান হৈ আছে গতিকে মই আৰু 4 চামুচ মান গোলাপ জল ব্যৱহাৰ কৰিছো এতিয়া চামুচেৰে মই ভালদৰে পেষ্টটো এবাৰ মিক্স কৰি লম আৰু এই পেষ্টটো ভালদৰে মিক্স হোৱাৰ পিছত মই 10 মিনিটৰ কাৰণে অকনমান সময় ৰাখি দিম এতিয়া আপোনালোকে ভিডিঅ'টোত দেখিছে মোৰ অলপ পিম্পলছৰ দাগ আছে যিখিনি ঠাইত আছে তাত মই লগাম আৰু গোটে মুখখনতো লগাব পাৰে আপোনালোকে প্ৰথমতে অলপ ভাল পানীৰে মুখখন ধুই লৈছো এতিয়া মই বনাই থোৱা পেকটো লাহে লাহে হাতেৰে মুখত লগাই দিম মই গোটে মুখখনতে লগাম আপোনালোকে হয়তো ভিডিঅ'টোত ধৰিব পাৰিছে আৰু মই 10 মিনিটৰ কাৰণে মুখখন এইদৰে পেষ্টটো লগাই ৰাখি দিম 10 মিনিট হোৱাত মই পানীৰে মুখখন ভালদৰে ধুই লম এইদৰে পানীৰে ধুই লোৱাৰ পিছত আপোনাৰ মুখখন একদম সতেজ লাগিব কাৰণ মই এই পেকটো বনাওতে ব্যৱহাৰ কৰিছিলো হালধি গুৰি লগতে তুলসী পাতৰ গুৰি কাৰণ এই হালধি আৰু তুলসী পাতত এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে যাৰ ফলত আমাৰ ডাল স্কিন নোহোৱা কৰে লগতে পিগমেন্টেশন কমাই দিয়ে আৰু আমাৰ যিটো পিম্পলছ বা হালমইনা ওলাই এইবোৰ উলোৱাত বাধা দিয়ে লগতে হালমইনাৰ পৰা হোৱা দাগো নোহোৱা কৰে এইদৰে সপ্তাহত 2 দিন লগাব আৰু 1 মাহ লগাই চাওক আৰু কেনেকুৱা পাইছে মোক কিন্তু কমেন্টত জনাবলৈ নাপাহৰিব আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ